दिल को तेरी मौजूदगी का एहसास यूं चाहिए तू चाहिए तू चाहिए। हे गाइज अस्सलामु आलैकुम नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। आशा কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। মই পিছে আপোনালোকৰ বাৰবাৰত ভালে আছোঁ। বহুত দিন হৈ গৈছিলে যেটো মই ভিডিঅ' বনোৱা নাছিলোঁ, তো আজি ভাবিলোঁ ভিডিঅ' এটা দিওঁ আপোনালোকৰ মাজত। আজি মানে স্কুল যাম, স্কুলত মোৰ প্ৰেক্টিকেল দিবলৈ আছে, তো সেয়াকে দেখুৱাম। আৰু কিহৰ কাৰণে যে ইমান দিন হৈ গৈছিলে ভিডিঅ' বনোৱা নাছিলোঁ, বাট ইউপি গ'লোঁ। ইউপিত মই বিয়াৰ ভিডিঅ' চাম বুলি বহুতে কমেণ্ট কৰিছিলে, কিন্তু বিয়াৰ ভিডিঅ' দিব নোৱাৰিলোঁ। কিয় নোৱাৰিলোঁ এইবোৰ চব আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। স্কুল যাওঁ, স্কুলৰ পৰা আহি পেলাই আপোনালোকক লগ পাইছোঁ। যাবলৈ এতিয়া স্কুল যাবলৈ এতিয়া ওলাই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গাইছ মোৰ ওলাই হৈ গ'ল, এতিয়া যাওঁ স্কুললৈ। গাইজ এইখনে আমাৰ স্কুল। স্কুলত আহি পালোহি আৰু ভণ্টি এক্সাম আছিলে, তাই এক্সাম দিলে। এক্সাম কেনেকুৱা হ'ল? ভাল হ'ল। অঁ এতিয়া যাওঁ আকৌ ঘৰলৈ। মই প্ৰেক্টিকেল দিলোঁ। ঘৰ আহি পালোহি, গ'লোঁ আৰু স্কুল আহিলোঁ। যিহেতু বেছি কাম নাছিলে, বাছ গৈ পেলাই ছাৰক পালোঁ, ডাইৰেক্ট প্ৰেক্টিকেল দিলোঁ। আৰু ভণ্টিও পৰীক্ষা হৈছিলে, তাই এক্সাম দি হৈ গ'ল, তাই ওলাই আহিলে, তাইক লৈ পেলাই ঘৰলৈ গুচি আহিলোঁ। আৰু এতিয়া ক'ম কিহৰ কাৰণে মানে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু গাইজ এতিয়া আপোনালোকক কওঁ মানে মই কিহৰ কাৰণে মানে ভিডিঅ' বনোৱা নাছিলোঁ। মই ইউপিত থাকোঁতে দুটা ভিডিঅ' আপলোড দিছিলোঁ, তো ডিলিট কৰি দিলোঁ। সেই দুটা বহুতে চাইছিলে ভিডিঅ'টো, তাৰপৰা সেইবোৰ ডিলিট কৰি দিলোঁ। কিয় ডিলিট কৰিলোঁ? কাৰণ মই তাত থাকোঁতে ভিডিঅ'টো আপলোড দিলোঁ, দিয়াৰ পিছত এটা ঘৰৰ মানুহে চালে, এঘণ্টামান থাকিলে ভিডিঅ'টো, তাৰপৰা ক'লে যে ডিলিট কৰি দিয়া। তাৰপৰা মই ক'লোঁ ডিলিট নকৰোঁ, তাৰপৰা মোক বহুত টানকৈ ক'লে, তাৰপৰা মোৰ বেয়া লাগিলে, তাৰপৰা মই ডিলিট কৰি দিলোঁ সেইটো ভিডিঅ'। তাৰপিছত সেইটো ভিডিঅ' ডিলিট কৰিলোঁ। মই যিহেতু বিয়া ভিডিঅ' দুটা বনাইছিলোঁ, এটা আছিলে কইনা আনিবলৈ গৈছিলোঁ আমি, সেইটো প্ৰথম আপলোড কৰিছিলোঁ, তাৰপৰা সেইটো ডিলিট কৰি দিলোঁ। আৰু ছেকেণ্ডটো আছিলে বিয়াত মানে কইনা আনি পেলানি ৰিচিপশ্যন দিছিলে যিটো, সেইটো। আৰু তাৰে এটা ক্লিপ আছে ভিডিঅ', মোৰ ওচৰত দুটা ক্লিপ আছে, তো এটা দেখুৱাম আপোনালোকক, দি দিম চাব। ফাৰ্ষ্ট এটা ক্লিপত আছে কইনাজনী বহি আছে। সিহঁতৰ মানে বেছে নবনাই, আৰু এনেকৈ যিটো ৰুমত মানে কইনা থাকে সেইটো ৰুমতে বিচনাতে সজাই পেলানি বহাই থৈ দিয়ে, আৰু যাতে মানুহ আহি প্ৰেজেণ্ট চেজেণ্ট দিয়েহি। সেয়া আছে। আৰু নেক্সটটো আছে এনেকৈ সিহঁতক খুৱাই আছিলে মানুহ মানে, সেইটো। আৰু সেই দুটা ভিডিঅ' সেইটো কাৰণে ডিলিট কৰি দিলোঁ। তাৰপাছত তাত ভিডিঅ' বনালোঁ, 3 জেগা আমি ফুৰিবলৈ গৈছিলোঁ, পটককৈ আলহী আহি গ'ল, তো মই বাহিৰলৈ ওলাই আহিব লগা হ'ল। তো এতিয়া আপোনালোকক কওঁ যে মই লক্ষ্ণৌ ভিডিঅ'টো আপলোড কৰাৰ পিছত যেতিয়া মোক ক'লে তেনেকৈ, তাৰপৰা মোৰ বহুত দুখ লাগিলে। তাৰপৰা মই গুচি গ'লোঁ সিহঁতৰ বায়েকৰ ঘৰলৈ, মানে কেকা ভাগৰ বায়েকৰ ঘৰলৈ। তো বায়েকৰ ঘৰত যাওঁতে বহুত ভাল লাগিলে। যাওঁতে মই ভিডিঅ' কৰি গৈছিলোঁ, সিহঁতৰ ঘৰত থাকিও বহুত ভাল লাগিলে। সিহঁতৰ ঘৰত ফাৰ্ষ্ট গৈ থাকিলোঁ, তাৰপৰা ছেকেণ্ড দিনাখন আমি বজাৰ কৰিবলৈ আহিলোঁ, তাত কাপোৰ ল'লোঁ, সেইবোৰ ভিডিঅ' কৰি থোৱা আছে, চব দি দিম মই। তাৰপিছত সিহঁতৰ বায়েকৰ ঘৰৰ পৰা আমি ফুৰিবলৈ গৈছিলোঁ, এদিনতে 3 জেগা ফুৰিছোঁ। টাইম বহুত কম আছিলে, তো সেইটো কাৰণে এদিনতে 3 জেগা ফুৰিছোঁ। ফাৰ্ষ্ট গৈছিলোঁ আমি লক্ষ্ণৌ জুলৈ, তাৰপৰা ছেকেণ্ডত আমি গৈছিলোঁ লক্ষ্ণৌ অমৃতসৰ ভুলভুলাইয়া বুলি কয়, তো তালৈ। আৰু থাৰ্ডত আমি লক্ষ্ণৌ লুলু মল গৈছিলোঁ, আৰু লুলু মলত মানে বহুত মজা লাগিলে। তো এইবোৰ ভিডিঅ' আছে, মই দি দিম। তাৰপিছত আমি ইউপিৰ পৰা গুচি আহিলোঁ। অহা দিনাখনো মই লক্ষ্ণৌ ষ্টেচনটো ভিডিঅ' কৰিছিলোঁ, তো সেইটো আছে, সেইটো দিম আপোনালোকক। লক্ষ্ণৌ ষ্টেচনটো যিহেতু বহুত ডাঙৰ, তাতো ভাল লাগিলে, সেইটো ভিডিঅ' কৰি আনিছিলোঁ। তাৰপিছত সেয়াই আৰু, তাৰপৰা মই গুচি আহিলোঁ। অহাৰ পিছত মই ডিচেম্বৰৰ 10 তাৰিখে হোষ্টেলত, পাপাই মানে মোক হোষ্টেলত দিলে, মোৰ যাবলৈ মন নাছিলে, আৰু হোষ্টেল গুচি গ'লোঁ। তেনেকৈ ভিডিঅ'বোৰ থাকিলে, এডিট কৰিবলৈ থাকি গ'ল। যিহেতু মই ক্লাছ 9ত পঢ়ি আছোঁ, পঢ়াও বহুত টান হৈ গৈছিলে।
তো হোষ্টেল গুচি গ'লোঁ আৰু হোষ্টেলত গৈ পেলাই মই এমাহ 2 দিন থাকিলোঁ। তাৰপৰা আকৌ মই হোষ্টেলৰ পৰা ঘৰ গুচি আহিলোঁ, কাৰণ ঘৰলৈ বহুত মনত পৰি থাকে, পঢ়াত মন নবহে। পাপাক ক'লোঁ, মই কান্দিলোঁ। মইতো হোষ্টেলত এমাহ 2 দিন থাকিলোঁ, 2 দিন নকন্দাকৈ থাকিলোঁ, বাট এমাহটোৱে কান্দি থাকিলোঁ। তো সেয়াই আৰু তাৰপিছত হোষ্টেলৰ পৰা গুচি আহিলোঁ, আহি ঘৰত পঢ়িলোঁহি, ঘৰতে পঢ়া শুনা কৰিলোঁ। আৰু ইয়াত ফেব্ৰুৱাৰী 13 পৰা 13 নে 14 তাৰিখৰ পৰা ইয়াত ক্ৰিকেট খেল আছিলে। তো সেয়াও ক্ৰিকেট খেলৰ ভিডিঅ' নাই, বাছ এনেই মানে এনেকৈ ভিডিঅ' এটা বম ফুটোৱা হৈছিলে, তো সেইটো কৰি থোৱা আছিলে, সেইটো দি দিম আপোনালোকক। Oh, James Mal! আমাৰ ইয়াত 26 তাৰিখে জালচা আছিলে মেৰাপানীত। তো জালচাত মই ভিডিঅ' বনাব নোৱাৰিলোঁ, যিহেতু মোৰ এক্সাম হৈ আছিলে। তো চাহিদা ৰহমান বুলি কয়, মই ছাইডত স্ক্ৰীণত দি দিছোঁ সিহঁতৰ একাউণ্টটোৰ ফটো, আৰু ৰেশমা বা সেই দুজনীয়ে বনাইছিলে। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তো আপোনালোকে যদি চাবলৈ বিচাৰে তাত গৈ চাব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে, যিহেতু আপোনালোকক যিখিনি কথা ক'বলগীয়া আছে মই কৈ দিলোঁ। আৰু আজিৰ পৰা নতুন ভিডিঅ' মানে নতুন ভিডিঅ' নহয় আৰু যিবোৰ বনাই থোৱা আছে সেইবোৰ চব আপলোড কৰি থাকিম, তো আপোনালোকে পাই থাকিব। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোক লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।